নমস্কাৰ হাই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পোনপ্ৰথমে সকলোকে পবিত্ৰ ভাদ মাহৰ কিছু পলমকৈ হ'লেও আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকৰ সকলোৰে জীৱন শান্তিময় হওক, সুখময় হওক, সকলোৰে আনন্দৰে ভৰি পৰক আৰু সকলোৰে সপোনবোৰ পূৰ্ণ হওক তাৰে কামনা কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বহুদিন ভিডিঅ' আপলোড কৰিব পৰা নাই যিহেতু আমাৰ কলেজ খুলিলে। বাৰু যি কি নহওক, পবিত্ৰ ভাদ মাহত আপোনালোকে জানে সকলোফালে হৰিৰ নামে একদম মুখৰিত হৈ থাকে, হৰিনামৰ ধ্বনি, হৰিনাম। তো বলক আজি সেই ভিডিঅ' এটাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু দেখিছে থাম্বনেইল চাই গম পাইছে। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া সময় হৈছে 2 বাজিবলৈ আৰু 4 মিনিট আছে। আমি সন্ধিয়া যাম ঘৰৰ পৰা নামঘৰলৈ বুলি। আৰু এতিয়া বলক সন্ধিয়া লগ পাওঁ একেবাৰে। আৰু এনেদৰেই এতিয়া টাইম হ'ল আপোনাৰ 6টা বাজিছে, পূৰা ধুনীয়াকৈ 6টা বাজিছে। এতিয়া গা পা ধুই আজৰি হৈ ল'লোঁ, ধুনীয়াকৈ কাম বন কৰি শেষ হ'ল আৰু এতিয়া সন্ধিয়াও হ'ল, প্ৰায় লাহেকৈ দেখাই আছোঁ। লাহে লাহে সন্ধিয়া হৈছে আৰু এতিয়া নামঘৰলৈ বুলি ওলাওঁগৈ, ভালকৈ চুৰিয়া পিন্ধোগৈ, তাৰপিছত নামঘৰলৈ বুলি ওলাওঁ। আৰু আপোনালোকক তাৰ আগতে এখন ফটো দেখাইছোঁ, আপোনালোকে চাই লওকচোন। চাওক না কি সুন্দৰভাৱে এখন দলাত গুৰুজনাৰ প্ৰতিমূৰ্তি ৰং তুলিকাৰে সজাই থৈছে। ওপৰত আপোনালোকে দেখিবলৈ পাইছে সেয়া মোৰ বন্ধু দিবাকৰে এনেদৰে বহুত ধুনীয়া ছবি আঁকে। আৰু ব'লক এতিয়া নামঘৰলৈ বুলি দিহা নাম ল'বৰ বাবে যাওঁ। হৈ গ'ল ড্ৰেছ কৰি হৈ গ'ল, এতিয়া নামঘৰলৈ বুলি ওলাইছোঁ এনেগেৰা। ব'লক তেতিয়াহ'লে যাওঁ এইবাৰ নামঘৰলৈ। আৰু সন্ধিয়া হোৱাৰ লগে লগে এনেদৰে সকলোটি ভকত বৈষ্ণৱ একেলগ হৈ হৰিৰ গুণানুকীৰ্তন বা হৰিৰ শ্ৰৱণ কীৰ্তন কৰাতে ব্যস্ত হৈ পৰে। আৰু ব'লক এতিয়া দেৰি নকৰি আমিও এই নামত ভাগ লওঁ। ব'লক কৃষ্ণ।
সঁচাকৈ এনেদৰে শৰীৰ গুণানুকীৰ্তন কৰিলে বা নাম কীৰ্তন কৰিলে মন মগজু একেবাৰে ঠাণ্ডা হৈ পৰে। সঁচাকৈ বৰ ভাল লাগে। আৰু দিহা নামভাগ কেনেকুৱা লাগিলে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া ঘৰ আহি পালোহি। সঁচাকৈ এই পবিত্ৰ ভাদ মাহৰ দিনকেইটা একেবাৰে পবিত্ৰ বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ ঘটে। সেইকাৰণে খুব ভাল লাগে, সঁচাই খুব ভাল লাগে। আৰু আপোনালোকেও জনাব ভিডিঅ'টো চাই কেনে পালে। আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটোত নতুন আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব প্লিজ প্লিজ প্লিজ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। বাই বাই সকলোকে।